গুড মৰ্নিং ফ্ৰেণ্ডছ, আজি মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি যাম আমি ভীমাশংকৰ মন্দিৰ। তো বাকী আপোনালোকৰ মন্দিৰত দেখাম কি কি আছে। তো এতিয়া শাওণ মাহ, তো এই ভীমাশংকৰ মন্দিৰটোত বহুত মানুহ আহে। তো সেইকাৰণে বহুত দিন ভাবি আছিলোঁ যাম বুলি। তো আজি সময় উলিয়াই মন্দিৰত যাব ওলাইছোঁ। তো এয়া পালোঁ আমি হকী ষ্টেডিয়ামৰ ফ্ৰণ্টত। তো অলপ আগত গৈ পাম নালাপাৰা। তো নালাপাৰা ৰাস্তাটোদি সোমাই হাইৱেত উঠিমগৈ। মানে লখৰা হৈ নাযাওঁ, এনেকৈ গ'লে ঘূৰি যাব লাগে। তো সেইটো কাৰণে এই নালাপাৰা ৰাস্তাটোদি সোমাই দিওঁ। তো এয়া আহি পালোঁ হাইৱে। তো হাইৱে ডিভাইডাৰ ক্ৰছ কৰি যাব লাগিব এইটো চাইডে। অলপ আগত গৈ পাম গড়চুক। তো গড়চুকত সোমাই দিলোঁ। এয়া চাওক ৰাস্তাত বজাৰ বহি আছে। আহোঁতে ট্ৰাই কৰিম ইয়াতে বজাৰত সোমাবৰ কাৰণে। ইয়াতে কিন্তু ভাল ভাল শাক চব্জিবিলাক পায়। তো ইয়াৰ পৰা বেছি দূৰ নহয় ভীমাশংকৰ মন্দিৰটো, অলপ আগত গ'লে আমি পামেই। তো এয়া চাওক আহি পালোঁ। এইখন হালধীয়া কালাৰৰ গেটখন দেখিছে নহয়, ইয়াৰ পৰা ষ্টাৰ্টিং। তো এইফালেদি বা এতিয়া যাবলৈ দিয়ে না নিদিয়ে নাজানো, কাৰণ এই শনিবাৰ দেওবাৰে বহুত মানুহ হয় ইয়াতে। এইফালে নিদিব চাগে। তো চাওঁ আগত ক'ৰবাত পাৰ্কিং কৰি যাবলৈ ট্ৰাই কৰিম। এতিয়া পাৰ্কিং কৰি আহিলোঁ, ভিতৰত সোমাম আৰু অলপ আগত গ'লে এটা গণেশ মন্দিৰ পায়। গণেশ মন্দিৰটোৰ পিছত পাব আপোনাৰ ভীমাশংকৰ মন্দিৰ। তো একেলগে আছে দুটাই। তো সেইকাৰণে ইয়াতে আহি ভাল লাগে বহুত। আহি গ'লোঁ গণেশ মন্দিৰ। চাওক ভাগত লাগি গৈছে দেই ইমান আগত আহি। এই গণেশ মন্দিৰটোত চাকি জ্বলাই সেৱা কৰি এতিয়া যিটো মেইন ভীমাশংকৰ মন্দিৰ হয়, মেইন মন্দিৰ, তালৈকে এইফালেদি খোজকাঢ়ি যাব লাগে। তো এইফালে গাড়ী আনিব নোৱাৰি বা স্কুটিও আনিব নোৱাৰি। চাওক ইমান ধুনীয়া পৰিৱেশ। এইফালে চাওক চাৰিওপিনে পাহাৰ, পিনে পাহাৰ। এয়া আহি পালোঁ ভীমাশংকৰ মন্দিৰ। এইটো চাওক, এইটো মেইন গেট হয় মন্দিৰৰ ভিতৰলৈকে। চাওক আপোনালোকে এইখন ওলাই অহা গেট, ফালে যাব লাগিব। চাওক পুৰা লাইন লাগি আছে চাওক। অৱশেষত আহি পালোঁ তললৈকে। তো এতিয়া আমি অলপ আগত ধূপ চাকি জ্বলাব পাৰি। তো তালৈকে যাম, তাতে ধূপ চাকিটো জ্বলাই দিম। পানীটো পাৰ হৈ যাব লাগে। কিন্তু ভালো লাগিছে আহি পেলাই, পানীটো ইমান ঠাণ্ডা হৈ আছে। তো এয়া চাওক মানুহবিলাকে ইয়াতে বহিবও পাৰে আহি পেলাই। তো ইয়াতে ধূপ চাকি জ্বলালোঁ। তো এতিয়া অলপ ওপৰত উঠি যাম। তো ইয়াতে ফুট দিয়ে, ফুটটো ইমান ধুনীয়াকৈ দিছে। এয়া চাওক ফুট দি আছে, তো চন্দনৰ ফুট। ফুটটোত লৈ ওপৰলৈকে আহিলোঁ। এয়া এতিয়া আমি ওলাই যাম ইয়াৰ পৰা, এইখন ওলোৱা গেটখন। ওপৰৰ মন্দিৰৰ গেটখনত দুটামান ফটো উঠিম। তো ফটো উঠি আমি যাম প্ৰসাদ খাবলৈ। অলপ আগত প্ৰসাদ দি আছে, তো তাতে যাম। এয়া চাওক ফুট চুট লৈ লৈছোঁ। কেনেকুৱা লাগিছে কওক ফুটটো? মোৰ কিন্তু ভাল লাগিছে, ধুনীয়া।
ইয়াতে কিবা প্ৰসাদ দিয়ে বোলে, তো প্ৰসাদটো আমি খাম। কিমান মানুহ আছে চাওক। চাওক ইমান ধুনীয়া প্ৰসাদ দিছে, আপোনালোকে আহিব। তো এয়া মন্দিৰৰ প্ৰসাদ খাই ল'লোঁ। তো খাই বৈ এতিয়া ওলাই যাম। তো এতিয়া বাজিলে 11:30। ৰ'দটো বহুত বেছিকৈ দিছে। তো অলপ আগতে স্কুটিখন পাৰ্কিং কৰি ৰাখিছোঁ আগত। তো ঘূৰি আহোঁতে ৰাস্তাত এইবিলাক দোকানবিলাকো দেখিলোঁ, চাওক আপোনালোকক এবাৰ দেখাই দিছোঁ। তো ইয়াতে পূজাৰ চব বস্তুবিলাক পাব আপোনালোকে। তো আজি মন্দিৰটোত আহি বহুত ভাল লাগিলে। তো এই ৰাস্তাটো দি কেইটামান ভিউ আপোনালোকক দেখাই দিম, 360 ভিউ আপোনালোকে চাব আৰু ভিডিঅ'বিলাক কেনেকুৱা পাইছে জনাব। আৰু নতুন নতুন ভিডিঅ' আপোনালোকে লৈ আহি থাকিম। তো ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব।